মৰ্নিং এভৰিৱান মোৰ ইউটিউব চেনেল বিকাশ মাজুলীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আজি আপোনালোকক লৈ যাম আমাৰ পথাৰলৈ, দলনি পথাৰলৈ, আৰু মোৰ লগত আছে আমাৰ মায়ে মই গৈ আছোঁ পথাৰলৈ। আজি আমাৰ পথাৰত আমাৰ ওচৰৰে এখন গাঁও অৰ্থাৎ অশোকগুৰি দাধৰা গাঁৱৰ 150 গৰাকী অৰ্থাৎ 150 গৰাকী দাৱনী আহিছে আজি আমাৰ পথাৰত ধান দাবৰ কাৰণে। গতিকে আমাৰ পথাৰ দেখুৱাম আৰু সেই 150 গৰাকী দাৱনীয়ে যি এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে ধান দোৱা, গতিকে সেই দৃশ্যাংশ দেখুৱাই যাওঁ আপোনালোকক। এইখনেই হৈছে আমাৰ পথাৰ, এখন বিশাল পথাৰ। ইয়াত প্ৰায় সংখ্যক মানুহে ধান কাটি পেলাই আজৰি হৈছে ধান দালে, আৰু এতিয়াও প্ৰায়ভাগ মানুহৰ ধান আছেই পথাৰতে, দোৱা আৰম্ভ কৰিছে। এইখন হৈছে এখন বহুত ডাঙৰ পথাৰ। আমাৰ সন্মুখৰ মাজুলীৰ ভিতৰতে এখন লেখৰ বিশাল পথাৰ এইফালে আছে, আৰু মোৰ কেমেৰাই ঢুকি নাপাব চাগে, বহুত দূৰত ওই তাত থকা গছ গছনি তালৈকে পথাৰেই পথাৰ। আহি পাই গ'লোহি আমাৰ পথাৰত এয়া প্ৰায় 150 গৰাকী দাৱনীয়ে ধান দোৱা আৰম্ভ কৰিছে, আৰু আমাৰ বাবা আছে। বাবা, কিমান দাৱনী আহিছে আজি? এতিয়া 150 কপি লাগি আছে। 150 গৰাকী দাৱনী এতিয়া দাই আছে। কিমান সময় লাগিব? 2 ঘণ্টাৰ ভিতৰত হৈ যাব। কিমান মাটি যাবলৈ আছে? আৰু 4-5 বিঘা। 5 বিঘা মাটি যাবলৈ আছে। চাওক কি ধুনীয়া পৰিৱেশ হৈছে, সকলোৱে সমানে হাতে কামে লাগিছে আৰু দোৱা আৰম্ভ কৰিছে। দেখাই যাম ওচৰৰ পৰা। খুৰা, আপুনি ক'ৰ পৰা আহিছে? এই দাধৰাৰ পৰা আহিছোঁ। কোন হয়, কেনেকুৱা লাগিছে? গোটেই ধুনীয়া লাগিছে। কেতিয়াৰ পৰা এনেকৈ ধান দোৱা আৰম্ভ কৰিছে? আমাৰ একদম পৰম্পৰা, আমি বছৰি বছৰি কাম কৰিয়ে থাকোঁ এইটো। হয়, ভাল লাগে এনেকৈ। ভাল লাগে, একদম ধুনীয়া লাগে। কেনেকুৱা অনুভৱ? কেনেকুৱা? ভাল লাগিছে? ভাল লাগিছে। আমাৰ অশোকগুৰি দাধৰা গাঁৱৰ সকলোৱে, যুৱক যুৱতী সকলোৱে আমি এই পৰম্পৰা ধৰ্ম পালন কৰি থাকোঁ। বছৰি আৰম্ভ কৰিছে। আমাৰ আজি 2 সপ্তাহমান হৈছে। ইয়াত আমাৰ মহিলা ৰাইজ, অশোকগুৰি দাধৰা সকলো ৰাইজে বছৰি আমাৰ এইটো নিয়ম পালন কৰিছোঁ, আৰু এখন চৰকাৰ দিনতো আমি বহুত সাহায্য পাইছোঁ। নামঘৰ হৈছে, তাৰ ভিতৰতো আনন্দ হৈছে। গাঁৱৰ ৰাইজে সকলোখিনি আমাৰ আনন্দ লাগিছে, ভাল লাগিছে। সকলো আজিৰ দিনটোতো ভাল লাগিছে, আৰু দ্বিতীয় দিনাও আছে এনেকুৱা কাম কৰিব। আৰু কিমান মাটি যাবলৈ আছে? আৰু আছে তেনেকুৱা বহু ৰাইজৰ আছে, আমাক দিয়ে। আপোনালোকৰ আগতীয়াকৈ জনাই থয় ন? জনাই থওঁ, আমি জনাই থওঁ, আমাকো জনাই। সকলোৱে য'ত যাব লাগে আমাক ত'ত লৈ যায়। হয়, এতিয়া আজি আমাৰ পথাৰলৈ কিমান গৰাকী আহিছে? 150 গৰাকী আহিছে। হয় হয়, ঠিক আছে। ৰাইজে নখ জোকাৰিলে নৈ বৈ, এয়াই এটা ডাঙৰ উদাহৰণ। কাৰণ চাওক, 1 বিঘা মাটি ধান দাওঁতে আধা ঘণ্টাও সময় লগা নাই, কাৰণ সকলোৱে হাতে কামে লাগিছে, সকলোৱে একেলগে ধান দাইছে, লাইন পাতি লৈছে। গতিকে এনেকৈ যদি কাম কৰা, কিবা এটা ডাঙৰ কাম এটা কৰিবলগীয়া হয়, এনেকৈ যদি কাম কৰে, তেতিয়া এটা ডাঙৰ কামো বহুত কম সময়ৰ ভিতৰতে কৰিবলৈ সক্ষম হয়। গতিকে চাওক, লাইন পাতিছে, লাইন পাতি সকলোৱে 150 গৰাকী দাৱনে একেলগতে দাওঁতে 1 বিঘা মাটি ধান দাওঁতে খুব বেছিকৈ 20 মিনিট সময় লাগিছে। আমাৰ মৰমৰ পম্পীবাই ধান দাই আছে। পম্পীবা, কি ক'বা? কেনেকুৱা অনুভৱ? হয়, তোমালোকে আপোনালোকে খোৱা বস্তু কি আনিছে? হয়, ইয়াত আমাৰ এয়া তামোল পাণ আনিছে। এয়া শংকৰদাৰ হাতত তামোল পাণ। শংকৰদা, কিমান তামোল আনিছে আজি? ইয়াত 1 পোণমান হ'ব। 1 পোণমান তামোল আছে ন? আতিবনে গোটেইখিনিকে খাবৰ কাৰণে? এয়া তামোল কাটি আছে। এইপিনে চাই দিয়ক। সকলো যেনে তামোল নাখায় নহয়, তেনেকুৱা আজিকালি গাভৰু ছোৱালীয়ে তামোল নাখায় পকা। হয় হয়, যিসকলে খায় আৰু সেইসকলকে দিব লাগিব। আতিব, সকলোলৈকে দিওঁ না? ঠিক আছে।
গাওক বিহু এটা গাওক ঐ ধানে নুদাই ঐ গলো ও পাছল মই নাচালো থাকি গ'ল মোৰ চেনে ঐ বামে পায় ঐ নাখনি যিদৰে মোক এৰি ইলিঅ খেদৰে যেতেকে মই দুখীয়া মুঠা কি দুখীয়া মুঠা কি দুখীয়া তাৰে নুফটা জোতা পিন্ধিলে মোক ভিচিকি যায় সেই মাজুলী য'ত তেতিয়া যান্ত্ৰিকতাৰ যুগত মানুহখিনি বহুত কৃত্ৰিম হৈ পৰিছে যদিও কিন্তু আমাৰ মাজুলীত এতিয়াও মানুহখিনিৰ মাজত যিটো সম্প্ৰীতি যিটো মিলাপ্ৰীতি এতিয়াও বিৰাজমান হৈ আছে গতিকে সকলো মানুহ একলগ হৈছে ৰাইজে নখ জোকাৰিলে নৈ বৈৰ নিচিনা এটা কথা যিটো কথা এটা ডাঙৰ উদাহৰণ হৈ পৰিছে তেওঁলোকে এনেকৈ কাম কৰিবলৈ হ'লে খুব বেছিকৈ যদি এবিঘা মাটি ধান দাবলগীয়া হয় তেতিয়া খুব বেছি 20 মিনিটৰ ভিতৰত দাবলৈ সক্ষম হ'ব কিয়নো যদি এটা কাম সেই এজন মানুহে কৰিবলগীয়া হয় তেতিয়াহ'লে যদি 10 দিন সময় লাগে তেওঁলোকে একেলগতে কৰোঁতে এদিনতে কৰিবলৈ সক্ষম হৈছে